মই বৰ্তমান স্কুটিৰ পিছে পিছে দৌৰি আছোঁ, ফাটি গৈছে। ইয়াতে বাঘ আছে। আপোনালোকে যেতিয়া আহিব পানী চানী লৈ কিনে আহিব। কিন্তু ৰিয়েলি কৈছোঁ আমি এতিয়া বহুত ওপৰত আছোঁ। হে ফ্ৰেণ্ডছ, গুড মৰ্ণিং ফ্ৰম হোম। একচুৱেলি মই এতিয়া ঘৰত আছোঁ আৰু এতিয়া কথা হ'ল কি চাওক ফ্ৰেণ্ড, এতিয়া বৰ্তমান বহুত মানুহে আজিকালি এতিয়া মেঘালয় বহুত ফুৰিব গৈ আছে, নাগালেণ্ড মেঘালয় বহুত ফুৰিব গৈ আছে। চ' কথাটো হ'ল কি এতিয়া মই এতিয়া যাব পৰা নাই কিছুমান অসুবিধাৰ কাৰণে আৰু বহুত দিন ব্লগো দিব পৰা নাই। চ' তাৰ কাৰণে আজি ভাবিছোঁ লোকেল এটা এনেকুৱা এটা জেগা যাওঁ য'ত পূৰা ভিউ দেখা পায়, ভাল এটা জেগা হয়, হিলি এৰিয়া হয়। চ' জেগাটোত গৈ আছোঁ আৰু আপোনালোককো সেই জেগাটো মই দেখুৱাই আছোঁ কি জেগা হয়, আৰু সেই জেগাটো গুৱাহাটীতে হয়, বেলেগ ক'তো নহয়। চ' অলপ বেছি লেট নকৰোঁ আৰু ঘৰৰ পৰা ওলাই যাওঁ, ওলাই গৈ কিনে কথা পাতি আছোঁ। চ' এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা আৰু এতিয়া গৈ আছোঁ কাহিলীৰ পৰা হৈ কেনে, আৰু এতিয়া ডিপিআই পালোঁ। এতিয়া আমি লেফ্ট হৈ কেনে পাহাৰৰ ওপৰতে গুচি যাম। ফ্ৰেণ্ডছ, বৰ্তমান এতিয়া এণ্ট্ৰি মাৰিলোঁ পাহাৰলৈকে। এতিয়া বৰ্তমান পাহাৰ বগাই আছোঁ। আগতে যেতিয়া আহিছিলোঁ ৰাস্তা আপোনাৰ ইমান বেয়া নাছিলে, এতিয়া আপোনাৰ তাতে কিবা বনাই আছে, কনষ্ট্ৰাকশ্যনৰ কিবা কাম চলি আছে। চ' তাৰ কাৰণে অলপমান অসুবিধা হৈছে। আৰু এতিয়া বৰ্তমান আগত গৈ আছোঁ, মই দেখুৱাই দিছোঁ। আৰু মই অকলে অহা নাই, মোৰ ভাইটি এজন আহিছে মোৰ লগত। চ' ফ্ৰেণ্ডছ, বৰ্তমান এতিয়া গৈ আছোঁ আৰু বহুতখিনি দূৰ আছে। এতিয়া বৰ্তমান সেই জেগাখিনি পাবৰ কাৰণে যিখিনি আপোনাৰ ভিউ পইণ্ট হয়, বৰ্তমান এতিয়া ফাৰ্ষ্ট যিটো ভিউ পইণ্ট হয় সেইটো ভিউ পইণ্ট পাইছোঁ। আৰু ফাৰ্ষ্ট ভিউ পইণ্ট বুলিয়ে আপোনালোকে বৰ্তমান ক'ব পাৰে এইটো। আৰু মই দেখুৱাই দিছোঁ ভিউটো কেনেকুৱা হয় ইয়াৰ পৰা, ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা। আৰু এইপিনে ফ্ৰেণ্ডছ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইপিনে আপোনাৰ যিটো পানী হয়, পানীৰ টেংকি বনাই আছে। এইবিলাক হৈছে আপোনাৰ ডাঙৰ ডাঙৰ পাইপ। আৰু ফ্ৰেণ্ডছ সেইটো হৈছে গান্ধী মণ্ডপ। মই জুম কৰি দেখুৱাই দি আছোঁ, এইটো চাওক গান্ধী মণ্ডপ। চ' ইয়াতে এনেকুৱা হয় ফ্ৰেণ্ডছ, মই অলৰেডি কৈছোঁৱেই যে ইয়াত যদি আহে কমচে কম 70-80% গুৱাহাটী ইয়াৰ পৰা দেখা পায়। এতিয়া আগলৈকে যাওঁ, আগলৈকে গৈ কিনে আৰু চাওঁ, ভিউ আৰু আছে, ভিডিঅ'টো চাই থাকিব। কেনেকুৱা লাগিছে জেগাটো? বেয়া নহয় ন? ভাল লাগিছে ন? ইয়াৰে মানুহৰ কাৰণে একো নাই, কেৱল আমি যিহেতু আজি ফুৰিব অহাৰ কাৰণে কিবা এটা ভাল লাগিছে। চ' ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান আধা আহি পালোঁ আৰু আধা আছে যাবৰ কাৰণে। আৰু ৰ'দটো একচুৱেলি বহুত দিছে, ৰ'দটোৰ কাৰণে বহুতখিনি কিবা লাগিছে। আৰু কথা হ'ল কি, মইতো খোজকাঢ়ি আহিম বুলি ভাবিছিলোঁ, কিন্তু ভালে হ'ল স্কুটিখন অনাৰ কাৰণে। কিন্তু ৰাস্তা আপোনাৰ মোটামুটি ভালে হয়, কেৱল মানে কি অফ ৰ'ডিং বহুত। বৰ্তমান পাহাৰৰ পৰা টপত আছোঁ এতিয়া, আৰু এতিয়া আগত মই দেখুৱাই আছোঁ ৰাস্তা হৈছে এইটো, আৰু এই চাইডে হৈছে আপোনাৰ ডাউন, আৰু এই চাইডে হৈছে আপোনাৰ ডাউন। কাৰোবাৰ যদি অফ ৰোড কৰিব ইচ্ছা আছে এইপিনে আহিব পাৰে। চ' ফ্ৰেণ্ডছ দেখিছে, সেইটো হৈছে ভিউ। চ' আপোনালোকে ইয়াতে আহক, পুৰা ভিউ দেখা পাব। আগত এইপিনে আৰু আছে, কিন্তু আগলৈকে যাম। আৰু আগত আপোনাক এটা বস্তু দেখাই দিওঁ, আপোনাৰ সেইটো দেখা পাব পাৰে, আপোনাৰ গছডাল যে আছে, গছডালৰ সেইখিনিৰ পৰা আপ হয়। সেই আপোনাৰ সেইখিনিৰ কাৰণে মই এই স্কুটিখন মানে ইয়াতে আনিব খোজা নাছিলোঁ, কথা সেইটোৱে। চ' যিয়ে নহওক আনিলোঁ, এতিয়া দুইজন আছোঁ, কোনো টেনশ্যন নাই, স্কুটিখন কিবাকৈ উঠাই লৈ যাম বাছ। আৰু ফ্ৰেণ্ডছ, এই যিখন পাহাৰ আমি যিটো ভিউ পইণ্টত আমি গৈ আছোঁ, সেইখিনি আপোনাৰ কাৰ্গিল বুলি কয়। একচুৱেলি গোটেই পাহাৰখন আপোনাৰ কাৰ্গিল বুলি নকয়, মানে গোটেই পাহাৰখন আপোনাৰ এৰিয়া ৱাইজ আপোনাৰ নাম বেলেগ বেলেগ আছে। আমি যিটো ছাইডৰ পৰা আহিছোঁ সেই ছাইডটোক আপোনাৰ নৰকাসুৰ বুলি কোৱা হয়। চ' মোৰ বেক চাইডে যিখিনি ভিউ দেখি আছে সেইখিনি হৈছে বিৰুবাৰী আপোনাৰ মানে ছাইড পৰে সেইখিনিয়ে। আৰু আগত আমি যিটো ছাইডত গৈ আছোঁ সেইখিনি আপোনাৰ কাৰ্গিল বুলি কয়। চ' বহুত মানে পাহাৰখন বহুত ডাঙৰ হয়, এৰিয়া ৱাইজ আপোনাৰ বেলেগ বেলেগ আপোনাৰ নাম দিয়া হৈছে। আৰু এতিয়া বৰ্তমান অলপমান খোজকাঢ়ি যাম, মানে কি মই অলৰেডি দেখুৱাইছোঁৱে যে আগত এটা বহুত ডাঙৰ আপ এটা আছে। মই সেই আপটোত মানে কি আমি দুজন একেলগে উঠিব নোৱাৰোঁ। চ' তাক চলাব দিছোঁ, মই অলপমান ৰেষ্ট লৈছোঁ। চ' তাক এতিয়া আপটো উঠাব কওঁ আৰু মই এতিয়াখিনি খোজকাঢ়ি যাওঁ। গৈ থাক। মই বৰ্তমান স্কুটিৰ পিছে পিছে দৌৰি আছোঁ, কিবা শ্লিপ হ'ব পাৰে। ঘূৰি নামাই দে।
ফ্ৰেণ্ডছ নোৱাৰোঁ আৰু পূৰা দৌৰি আহিছোঁ আপটো সেইটো চাওক কথা হ'ল কি কেমেৰাত আপোনালোকে গম নাপাব কিমান থিয় হয় পূৰা ফাটি গৈছে লুক এট দ্য ভিউ গাইজ কেনেকুৱা আপটো বহুত ওখ না শ্লিপ তোৰ স্কুটিত আহিছে মই যিটো দৌৰি দৌৰি উঠিছোঁ না বুকু গৰম হৈ গৈছে এইখিনি খোজকাঢ়ি যাওঁ অলপমান আছে এই চাওক টিনেজাৰ্ছৰ কাম এই থিয় হৈ চলাই আছে মানে হ'ব দে তাতে ক'ৰবাত ৰাখি দে আহি পালোঁ পূৰা একদম টপত পাহাৰৰ টপত আৰু তাৰ পাহাৰৰ টপৰ পৰা মই পূৰা ভিউ দেখুৱাই দি আছোঁ আৰু এইখিনি হৈছে মেইন ভিউ পইণ্ট কাৰ্গিল আৰু সেইটো হৈছে ফ্ৰেণ্ডছ তিনচান্দি মন্দিৰ মই দেখুৱাই দিছোঁ জুম কৰি কেনে ফ্ৰেণ্ডছ সেইটো হৈছে উমানন্দ মন্দিৰ আৰু এইপিনে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীটো যিটো দেখাই পাইছে আৰু আপোনাৰ সেইটো হৈছে আপোনাৰ তিনচান্দি মন্দিৰ আৰু সেইটো হৈছে গান্ধী মণ্ডপ চ' এইটো ভিউ পইণ্টত আহিলে গোটেইখিনি আপোনালোকে দেখা পাব অলৰেডি মই কৈছোঁৱে যে কমচে কম 70-80% আপোনালোকে এই গুৱাহাটীৰ পৰা ইয়াৰ পৰা দেখা পাব সেইবুলি মই কোনো জুখি চোৱা নাই জাষ্ট এটা আন্দাজা কৈছোঁ নিজৰ পিনৰ পৰা তো ইয়াতে অলপমান ফটো ছেশ্যন কৰিলোঁ পূৰা ৰ'দৰ মাজত এইখিনিত এতিয়া বৰ্তমান কোনো নাই আমি যি আছোঁ কিজানি ৰ'দত পূৰা পকা ফাটা ৰ'দত পূৰা মাথা চাথা ফাটি গৈছে এতিয়া এনেকুৱা লাগিছে চ' এতিয়া বৰ্তমান ফ্ৰেণ্ডছ যাওঁ সেইটো ছাইডত যাওঁ মানে এই ছাইডৰ ভিউটো মই আপোনালোকক অলৰেডি এতিয়া দেখুৱালোঁ এতিয়া গৈ আছোঁ সেইটো ছাইডৰ ভিউ সেই ছাইডত এতিয়া যাম তাৰে এটা ভিউ পইণ্ট এটা ভাল এটা আছে তাতে গৈ আছোঁ একচুৱেলি এইটো ভিউ পইণ্ট চাবৰ কাৰণে মানুহে মৰ্ণিঙত আহে বা ইভিনিঙত আহে আমি অলপ মূৰ্খামি কৰিলোঁ দিনত আহিলোঁ একচুৱেলি ভাবিলোঁ কি ঠাণ্ডা দিন অলপমান ৰ'দটো সহ্য কৰিব পাৰিম সহ্য কৰিব এতিয়াও পাৰিছোঁ কিন্তু যিটোহে এতিয়া গৰম দিছে কি ৰ'দ দিছে ৰে ইয়াৰ পৰা ওলাই কিনে ঠাণ্ডা এটা খাব লাগিব ষ্টিং খাব লাগিব ষ্টিং আৰু এইটো ভিউ পইণ্টত ফ্ৰেণ্ডছ অহাৰ পিছত এটা ভাল বস্তু দেখা পাব ওপৰৰ পৰা সেইটো কি জানে বৰষাপাৰা ষ্টেডিয়াম সেইখন চাব পাৰে ভিউ গাইজ এই ভিউটো যদি আপোনালোকে মৰ্ণিঙত পায় কেনেকুৱা মানে লাগে ভাবকচোন এবাৰ এইটো চাব পাৰে বৰষাপাৰা ষ্টেডিয়াম আৰু মোৰ বেক চাইডে চাব পাৰে পূৰা ভিউ গুৱাহাটীৰ কিন্তু ৰ'দটোৱে চেছ কৰি পেলালে ন চ' ফ্ৰেণ্ডছ বহুত চালোঁ ভিউ এতিয়া যাওঁ বৰ্তমান ইয়াৰ পৰা চিধা ঘৰত পাহাৰৰ একদম ওপৰত আছোঁ না ফ্ৰেণ্ডছ সেইকাৰণে ৰ'দটো পূৰা মাথাত লাগিছে এতিয়া ক'ত মানে জিৰণি ল'বও মানে জাগা নাই গছে গছ আছে কিন্তু গছবিলাক আপোনাৰ এইখিনি সৰু সৰু গছ তাতে ক'ত চাহ ল'ম এতিয়া আপুনি ডাঙৰ গছৰ তলত যদি চাহ ল'ব বিচাৰে তেনেহ'লে আপুনি এইপিনে যাব লাগিব পাহাৰৰ তলত নামি যাব লাগিব কিন্তু এতিয়া আমি নামি নাযাওঁ একেবাৰে গাড়ী লৈ কিনে ইয়াৰ পৰা ডাইৰেক্ট নামিয়ে যাওঁ ভিউটো কেনেকুৱা লাগিলে ভিউটো ভাল লাগিল কিন্তু ৰ'দটো বহুত দিলে ন তামাম ৰ'দ ৰে বাপৰে মানে ভিউটো চাই থাকিব মন যায় কিন্তু ৰ'দৰ কাৰণে আমি ইভিনিঙত আহিব লাগিছিলে কিন্তু ভাবিলোঁ কি ইভিনিঙত মানে সময় নহ'ব বা ইভিনিঙত অলপমান গধূলি হ'লে আৰু প্ৰথম কথা গাই যাতে বাঘ ওলায় এই পৃথিৱীত কোনো পাগলহে আছে নেকি এতিয়া পাহাৰতো উঠি কিনে ভিউ পইণ্ট চাই আছে আমি যি আছোঁ নেকি ফ্ৰেণ্ডছ ইয়াতে অলপমান চাহ পাইছোঁ সৰু একডাল গছ এডাল পাইছোঁ চাওঁ সৰু একডাল গছ পাইছোঁ ফ্ৰেণ্ডছ ইয়াতে অলপমান বহিছোঁ বহুতখিনি ভাগৰ লাগিছে পূৰা ৰ'দ আমি একচুৱেলি দিনৰ ক্ষেত্ৰত আহিব নালাগিছিলে কিন্তু আহি গ'লোঁ ভাবিছিলোঁ কি ইভিনিঙত মানে অলপমান বেছি গধূলি হৈ যাব লেট হৈ যাব আৰু দিনটো আজিকালি এনেই ছুটি হয় চ' সময়টো যে নিমিলিব চ' তাৰ কাৰণে এতিয়া আহি গ'লোঁ আৰু এতিয়া আহি কিনে অলপমান পস্তাইছোঁ কিন্তু ভালো লাগিছে অলপ পস্তাইছোঁ আৰু বহুত ৰ'দ দিছে আৰু ফ্ৰেণ্ডছ মই এটা কথা আপোনালোকক কোৱা নাই ইয়াতে বাঘ আছে চ' যেতিয়া আপোনালোকে আহিব অলপমান চাই চিন্তি কিনে আহিব মৰ্ণিং টাইমত একেবাৰে নাহিব বোলে মৰ্ণিং আপোনালোকে 5:30-4টা বজাতে আহিছে বোলে পোহৰে অনাই বা ইভিনিঙত আহিছে একেবাৰে সেনেকুৱা নহয় পোহৰ থাকোঁতে আহিব ইয়াতে বাঘ আছে কিন্তু এইখন পাহাৰত আৰু ফ্ৰেণ্ডছ অলপমান পানীকে খাই লওঁ যিটো ইয়াতে আপোনাৰ দোকান অলপমান দূৰত আছে আৰু আপোনালোকে যেতিয়া আহিব পানী চানী লৈ কিনে আহিব এনেকুৱা নহয় যে দোকান নাই বুলি দোকান আছে কিন্তু অলপ দূৰত থাকি গ'ল আমি একো নানিলোঁ আহোঁতে কিবা আনিব পাৰে একো নাই চ' ফ্ৰেণ্ডছ ইয়াতে অলপ দেৰি ৰখিলোঁ কমচে কম আধা ঘণ্টামান ৰখিলোঁ বহিলোঁ এইডাল গছৰ তলত চ' এতিয়া বৰ্তমান ঘৰলৈকে যাওঁ বহুত ভাগৰ লাগিছে সময় কিমান হৈছে চ' এতিয়া আপোনাৰ 1:10 হৈছে এতিয়া ঘৰলৈকে যাওঁ ঘৰত খাই বৈ কিনে ভাত খাই কিনে আৰু ওলাই যাম চ' ব্লগটো বেছি দীঘল নকৰোঁ সামান্য এটা ছুটি ব্লগ আছিলে বৰ্তমান ইয়াতে পাহাৰৰ অলপমান ভিউ পইণ্টটো আপোনালোকক দেখুৱাৰ বাবে চ' বহুত এটা ভাল এটা ভিউ পইণ্ট হয় সেইকাৰণে মই দেখুৱালোঁ চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে চেছ কৰিছোঁ যদি প্ৰথমবাৰৰ কাৰণে কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব গাইজ বাই
ভাল পানীখিনি গৰম হৈছে বে